আজি আবেলিৰ কথা আজি মই বনাব ট্ৰাই কৰিম প্ৰথমবাৰৰ কাৰণে পাস্তা ৰ'ব গাইছ আজি আবেলিৰ কথা মানে আবেলি 5টামান বজাত মোৰ কিবা কাৰণে খাব মন যায় থাকাত হাতত ল'লো এটা নহৰু লগতে এটা ল'লো পিঁয়াজ লগতে এক পিচ আদা লগতে দিলো কেঁচা জলকীয়া দুটা গছৰে বেলে ধুনীয়াকৈ পাস্তা কানি লোৱাৰ পিছত কেৰাহীটোত ধুনীয়াকৈ গেছটো জ্বলাই পানী দিলোঁ লগতে বইল কৰিব দিলোঁ পাস্তা কানি ইফালে ধুনীয়াকৈ তাত অলপ দিলোঁ নিমখ আৰু ইফালে দিলোঁ মিঠাতেল মই এইটো ভিডিঅ' ইউটিউবতে চাইছোঁ ৰ'ব কেনেকুৱা হয় আজি ট্ৰাই কৰি চাওঁ ইফালে ধুনীয়াকৈ কেঁচা বস্তুখিনি কাটি ল'লোঁ পিঁয়াজখিনি জলকীয়াখিনি আৰু ইফালে ধুনীয়াকৈ বইল হোৱা পাস্তাখিনি মই নমাই ল'লোঁ আৰু লগতে ইফালে ধুনীয়াকৈ কেৰাহীটোত অলপ তেল দি দিলোঁ ইফালে কাটি লোৱা পিঁয়াজ জলকীয়া আদা নহৰু গোটেইবিলাক দিয়াৰ পিছতে ধুনীয়াকৈ অলপ লাৰি থাকলোঁ লগতে ইফালে ধুনীয়াকৈ মছলা পাতিখিনি দি দিলোঁ হালধি গুড়ি ৰেড চিলি গোটেইবিলাক জিৰাৰ গুড়ি গোটেইবিলাক দিয়াৰ পিছতে ইফালে ধুনীয়াকৈ বইল হোৱা পাস্তাখিনিও তাত এড কৰি দিলোঁ ইফালে ধুনীয়াকৈ লাৰি থাকোঁতে এটা কালাৰ হোৱাৰ পিছতে তাত অলপ দিলোঁ মেগী মছলা লগতে অলপ দিলোঁ চচ এইবিলাক কালাৰ আহি গ'ল আজিৰ ৰেচিপিটোৰ খাই বহুতেই বেছি ভাল লাগিব পায় খাই মই চালোঁ আপোনালোকে ট্ৰাই কৰি চাব